খাদ্য সামগ্ৰীৰ ভয়াৱহ মূল্যবৃদ্ধিয়ে মাধমাৰ দিছে সাধাৰণ ৰাইজক। কৰোনা পৰিস্থিতিৰ সুযোগ লৈ দক্ষিণ শালমৰা মানকচৰ জিলাৰ প্ৰতিটো বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিস্থিতিয়ে বিপাঙত পেলাইছে সৰ্বসাধাৰণ ৰাইজক। প্ৰতিবিধ খাদ্য সামগ্ৰীত নিজ ইচ্ছা অনুসৰি অধিকাংশ খুচুৰা ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ সোধাইছে। দক্ষিণ শালমৰা মানকচৰ জিলাৰ খাদ্য আৰু যোগান বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি বজাৰত প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি বিক্ৰী কৰিছে অসাধু ব্যৱসায়ীসকলে। আছিল তেনেকুৱা আপোনাৰ 15 টকা, আলু হৈ গৈছে 25 টকা 30 টকা বজাৰত, দালি আছিল তেনেকুৱা 90 টকা, দালি হৈ গৈছে 120 টকা, মিঠাতেলৰ দাম হৈ গৈছে আপোনাৰ 200 টকা কিলো, কণীটোতো আপোনাৰ বহুত দাম হৈ গৈছে, কণীটো মানে এতিয়া 7 টকা 8 টকা হৈ গ'ল কণী। কৰোণাৰ কাৰণেতো হৈছে, মাল আহিব নোৱাৰে সেইকাৰণে হৈছে। চৰকাৰক আৰু কি ক'ম, চৰকাৰক মানে কৈ আছোঁ আমি সাধাৰণ ৰাইজে যাতে বস্তুটোৰ মূল্যটো কমাই দিব পাৰে, এইটো আহ্বান কৰোঁ। আৰু বজাৰত এনে অনিয়ন্ত্ৰিত হাৰত মূল্য বৃদ্ধিয়ে মাধমাৰ দিছে দক্ষিণ শালমৰা মানকচৰ জিলাৰ সাধাৰণ ৰাইজক। হয়, বজাৰত নিশ্চয় মূল্য বৃদ্ধি, অত্যাধিক মূল্য বৃদ্ধি পাইছে। আমাৰ এই কোভিড-19ৰ সময়ত মানুহৰ অচল অৱস্থা, কাম বন হাজিৰা মানুহ কৰিব নোৱাৰে, দিন হাজিৰা কৰি খোৱা মানুহবিলাকৰ বহুত অসুবিধা হৈছে। আৰু ইয়াতে মূল্য বৃদ্ধি মানুহৰ মাজত এটা হাহাকাৰ সৃষ্টি হৈছে। মিঠাতেলৰ দামটো প্ৰায় 200 টকাই হৈ গৈছে, মচুৰ দালি 90 টকা, আলু পিঁয়াজ চব বস্তুৰে দাম মোটামুটি বৃদ্ধি পাইছে। এই সন্দৰ্ভত এইটো ক'ব বিচাৰোঁ যে আমি যোগান মন্ত্ৰীয়ে যাতে আমাৰ বিভাগীয় যিবিলাক অফিচ আছে তেখেতৰ দ্বাৰাই আমাৰ বজাৰ নিয়ন্ত্ৰণ কৰে। মানকচৰ পৰা ৰাছেল আহমেদৰ ৰিপৰ্ট, নিউজ নেষ্ট।